Hello everyone, welcome back to my channel. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে, আমাৰো ভাল আৰু আজি আমি গৈ আছো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি আৰু এনেদৰে আজি ব্লগ এটা ষ্টাৰ্ট কৰিছো গাড়ীৰ পৰাই। আশা ৰাখিছো আপোনালোকে মোৰ ভিডিওটো চাই নিশ্চয় ভাল পাব। ভিডিওটো আপোনালোকে শেষৰলৈকে চাব আৰু ইফালে আমি গৈ আছো আমাৰ নিজৰ গাড়ীতে গৈছো। হাজবেণ্ডে গাড়ী ড্ৰাইভ কৰিছে। যিহেতু 1 মেৰ পৰা অক্টোবৰ লাষ্টলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ থাকিব, গতিকে আমি এপ্ৰিলৰ লাষ্টৰ ফালে কাজিৰঙালৈ বুলি গৈছিলোঁ আৰু এইফালে আমাৰ ডিক্সিয়া তাইৰ অলপ টোপনি ধৰিছে। এতিয়া মই কোলাত লৈ ল'ম তাইক আৰু এইফালে আমাৰ লাগেজবিলাক আৰু ফ্ৰণ্ট ছিটত ঋষি বহিছে আৰু মিষ্টাৰে গাড়ী ড্ৰাইভ কৰিছে। এতিয়া গাড়ীত আমি ধুনীয়া মিউজিক শুনি গৈ আছো আৰু গাড়ীখন কিনা আমাৰ যিহেতু 1 মাহ হোৱা নাই, মিষ্টাৰৰ মন আছিলে লং ড্ৰাইভ কৰাৰ, গতিকে কাজিৰঙালৈ বুলিকে গৈ আছো। আৰু আজি হয় স্যাটাৰডে, বেটাৰ আজি স্কুলো বন্ধ, বিহুৰ বন্ধ আছিলে আৰু মিষ্টাৰৰ অফিসো বন্ধ 4th স্যাটাৰডে আৰু সানডেটো অফিস বন্ধই থাকে। আজি আমি যিহেতু থাকিম আৰু সানডে উভতি আহিম, গতিকে তেনেদৰে আমি মিলাই মিলি ওলাইছো আৰু আমি ঘৰৰ পৰা ওলাওঁতে দিনৰ 11টা বাজিছিলে আৰু আমি কিমান সময়ত পাওঁগৈ কি নাজানো আৰু যিহেতু আজি আমি থাকিম, গতিকে ৰুম অনলাইন বুকিং কৰি ৰাখিছো আৰু ৰাতিপুৱা জিপ সাফাৰী কৰিম, গতিকে জিপ সাফাৰীও অনলাইন বুকিং কৰি ৰাখিছো। Alexa, close the sunroof. There's no active call. এতিয়া আবেলি 3টা বাজিছে আৰু আমি ঘৰৰ পৰা যিহেতু ব্ৰেকফাষ্ট কৰিহে আহিছিলো, দুপৰীয়াৰ সাজ যিহেতু খোৱা নাই, গতিকে বহুত ভোক লাগিছে, সেইবাবে গোলাঘাটৰ এখন ধাবাত ৰৈছো লাঞ্চৰ কাৰণে আৰু লগতে মিষ্টাৰৰো বহুত ভাগৰ লাগিছে লং ড্ৰাইভ কৰাৰ বাবে, তেখেতো অলপ ৰেষ্ট লোৱা হ'ব আৰু লগতে আমি লাঞ্চো কৰি ল'ম। ইফালে আমি অৰ্ডাৰ কৰি দিলো আৰু ইফালে বেটা বহি আছে। ইফালে আমাৰ ডিক্সিয়া, তাইৰো ভোক লাগিছে। আমি অৰ্ডাৰ কৰা চিকেন মাঞ্চুৰিয়ান, মিক্স ভেজ, ডাল ফ্ৰাই, ভাত আহি গ'ল। এতিয়া আমি জলদি খাই লওঁ যিহেতু বহুত ভোক লাগিছে। এতিয়া সন্ধিয়া 5টা বাজিছে আৰু আমি যোনখন হোটেলত থাকিম আহি পাই গলোহি। আমি থাকিম কাজিৰঙাৰ চুলিন উৎসত। ৰুম আহি পায়ে অলপ ফ্ৰেছ হৈ ললো আৰু লগতে ড্ৰেছও চেঞ্জ কৰি ললো আৰু এতিয়া আমি যাওঁ অৰ্কিড পাৰ্কলৈ বুলি। অৰ্কিড পাৰ্কত যিহেতু সন্ধিয়া 6টাৰ পৰা ষ্টেজ প্ৰগ্ৰেম হ'ব, গতিকে তাৰলৈকে যাওঁ অলপ এনজয় কৰোঁ বুলি আৰু মই এনেদৰে ওলাইছোঁ আৰু এতিয়া আমি আহি পাই গলোহি অৰ্কিড পাৰ্ক আৰু অৰ্কিড পাৰ্কত প্ৰগ্ৰেম অলৰেডি ষ্টাৰ্ট হৈয়ে গ'ল আমি আহি পাওঁতে। ইয়াত এন্ট্ৰি ফি লয় পাৰ পাৰ্চন 300কে।
প্ৰগ্ৰেম চালোঁ আৰু এয়া অৰ্কিড পাৰ্কৰ সন্মুখতে কিছুমান দোকান আছে ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায় বাঁহেৰে আৰু কাঠেৰে নিৰ্মিত আৰু লগতে বোৱা মেখেলা চাদৰ গামোচা এনেকুৱা ধৰণৰ কাপোৰবিলাকো পোৱা যায় আৰু এয়া চাওকচোন সকলোবিলাক বাঁহেৰে নিৰ্মিত কিমান ধুনীয়া ধুনীয়া হেল্ল' এভৰিৱান এতিয়া আহি পালোঁ ৰুম আৰু এতিয়া বাজিছে 10টা আমি বাহিৰতে ডিনাৰ কৰি আহিলোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ আৰু কাজিৰঙা নেশ্যনেল পাৰ্কত ফুৰিবলৈ যোৱাৰ ভিডিঅ'টো আপোনালোকে মোৰ নেক্সট ভিডিঅ'ত পাব তেন্তে আজিলৈ বাই বাই গুড নাইট